হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল NS লাইক আছামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহক আপোনালোকে আজি মোৰ ভিডিঅ'টো চাই থাকিব শেষলৈকে। ক'লৈ গৈ আছোঁ, কি কৰি আছোঁ, গৈ আছোঁ য'ত লাখো লাখো হাজাৰ হাজাৰ মানুহৰ সমাগম হ'ব। তাত আমি গৈ আছোঁ, আপোনালোকে শেষলৈকে চাব। আমি কিদৰে গৈ আছোঁ, কেনেকৈ গৈ আছোঁ, পিকনিক খাবলৈ গৈ আছোঁ। কিন্তু আমি ক'ত কি ল'ম, কেনেকৈ ল'ম, কি বনাম, কেনেকৈ খাম, আপোনালোকে চাই থাকিব, মিছ নকৰিব। এই চাগ ষ্টেচন আমি পাইছোঁ, যিটো ফ্লাইঅভাৰ নতুনকৈ বনাইছে। আপোনালোকক আজি মই ভিডিঅ'টোত মাধ্যমেৰে ফ্লাইঅভাৰটো ভালকৈ দেখাব পৰা নাই, যিহেতু আমাৰ য'ত যাব লাগে তাত যাবলৈ আমি ৰেডি হৈ আছোঁ। আৰু বেলেগ এদিন আপোনালোকক ভালকৈ দেখাম মই আমাৰ লংকা ষ্টেচনখন। আৰু ব'লক, আমি ইয়াৰ লংকা আহি পাইছোঁ, লংকা নামিমহে এতিয়া। আৰু অলপ সময় পিছত গৈ পেলাই অলপ ফল মূল ল'ম। আমি এতিয়া লংকা বজাৰত নামি পেলাই ফল বজাৰত সোমাইছোঁ। আমি এতিয়া ফল লৈ আছোঁ। কমল দা এফালে এফালে কিবি আছে, পইচা দিলে কমলাত। ফল মূল আমাৰ লোৱা হৈ গ'ল। ফল মূল লোৱাৰ পাছত আমি মাছৰ বজাৰলৈ মাছৰ বজাৰলৈ যাম। এয়া চাওক, লংকাৰ মাছৰ বজাৰটো আপোনালোকে চাই ল'ব। মাছ বজাৰ, ইয়াত মাছ বজাৰৰ লগতো মাংসও পোৱা যায়, একেলগে আছে। আৰু লংকাৰ যিটো বজাৰ সেইটো হৈছে বোলে সাপ্তাহিক যিটো বজাৰ, কিন্তু অসমৰ মাজত বিখ্যাত, অসমৰ মাজত চবতকৈ ডাঙৰ বজাৰ হয়। তো আপোনালোকেও কেতিয়াবা আহিব লংকা মাছ বজাৰত, কিবা লংকা বজাৰত আহিলে চব বস্তুৱেই পাব আপোনালোকে। আমি এতিয়া মাছ ল'বলৈ আহিছোঁ। আমি কি মাছ লওঁ আপোনালোকে চাব, আৰু মাছটোৰ শেষলৈকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। মাছ বজাৰত গৈ পেলাই আমি চাই আছোঁ কোনটো মাছ ডাঙৰ আছে। চবতকৈ ডাঙৰ মাছটোৱেই ল'ম আজি, পিকনিক খাবলৈ যাম। আৰু আমি এতিয়া গৈ আছোঁ পিকনিক কৰি। ইয়াৰ মাজত আপোনালোকক কৈ দি আছোঁ, আমি আজি য'ত যাম সেইডোখৰ ঠাইডোখৰৰ নাম হৈছে গৈ পেলাই, আপোনালোকৰ ঠাইডোখৰৰ নাম বাৰু এতিয়া নকওঁ, লাষ্টত আপোনালোকে গম পাব ক'ত গৈ আছোঁ। কিন্তু আমি হোজাই ডিষ্ট্ৰিক্টৰ পৰা কাৰ্বি আংলং ডিষ্ট্ৰিক্টলৈ গৈ আছোঁ, যিডোখৰ ঠাইত শ্বাহিদ কাপুৰেও আহি পেলাই ফিল্ম শ্বুটিং কৰি গৈছে। বহুত ফেমাছ ঠাইডোখৰ, আৰু বহুত মানুহ আহে তাত। যি ক'ম আপোনালোকে ভিডিঅ'টো দেখিলে গম পাব শেষলৈকে কিমান মানুহৰ সমাগম হৈছে আৰু হ'ব। তো আশা কৰোঁ আপোনালোকে চাই থাকিব। আৰু এয়া আমি মাছৰ বজাৰত আহিছোঁ। মাছ আমাৰ লগৰ যিসকল আছে সিহঁতে মাছবোৰ চাই আছে, মাছ কোনটো মাছ ভাল হ'ব কিবা। এয়া চাওক, আপোনালোকেও চাওক, মাছৰ কাৰণে আমি বিচাৰি আছে চবেই ক'ত কি। এয়া এজনে যেন চিতল মাছ দেখিছে, আপোনালোকে সকলোৱে চিনি পাব। চিতল মাছটোৱে যেন ভাল লাগিছে, তেনেকুৱা লাগিছে চবৰে, মানে চিতল মাছৰ প্ৰতি এটা হেৰি দেখাইছে। তো চিতল মাছটো এতিয়া লোৱা হ'ব। আপোনালোকক বাৰু বাকীখিনি কোৱা নাই, দাম দৰ কিমান কি কৰি আছে ক'ব যোৱা নাই। মাছ ল'ব, চিতল মাছেই লোৱা হ'ব যেন লাগিছে। হয়, চিতল মাছটো ফাইনেল কৰিব। চিতল মাছটো ভালেই লাগিছে, ফাইনেল হৈছে চিতল মাছটো। আপোনালোকক মই দেখাই থাকিম চিতল মাছটো কিমান ডাঙৰ হ'ব পাৰে, আৰু ৱেইট কৰোঁতেও আপোনালোকক দেখাম। আপোনালোকে চাই থাকিব কিমান ডাঙৰ মাছ। আৰু চিতল মাছৰতো দাম অলপ আছে, সেইটো আমাৰ চবেই জানেই দামটো, সেইকাৰণে ক'ব যোৱা নাই মই কিমান হৈছে। কিন্তু মাছটো চাব, মাছটো আমি ৱেইট কৰি পেলাই তাৰপিছত মাছটো কাটি পেলাই ডাইৰেক্ট পিচ কৰি লৈ ল'ম ধুনীয়াকৈ। আপোনালোকে চাই থাকক। আৰু মই আজি যিহেতু মাছ বজাৰটো ভালকৈ আপোনালোকক দেখাব পৰা নাই, মাছতে ইয়াতে মই লাগি আছোঁ। বেলেগ এদিন মই ভালকৈ মাছ বজাৰখন দেখাম। মাছ বজাৰো আছে, মাংস বজাৰ আছে, চব আছে, শাক পাচলিও আছে আশে পাশে। আপোনালোকে কেতিয়াবা কোনোবা যদি আহে বাহিৰৰ পৰা, লোকেল যিসকল আছে সেইসকলতো ভালকৈ জানেই লংকাৰ বিষয়ে, বাহিৰৰ পৰা আহিলেও আপোনালোকে ল'ব পাৰিব। আৰু চাক, মাছ মোটামুটি আমাৰ হৈ যাব। এতিয়া মাছটো কাটিবলৈ চাগে ৰেডি কৰি আছে, আপোনালোকে অলপ চাই থাকক। আৰু আমাৰ যিসকল আছে চব একেলগে অহা নাছিলে, বাকীসকলকো ফোন কৰি মাতা হ'ল, কোনোবা মাতিলে। এইয়া চাক, মাছটো দেখিছেনে আপোনালোকে, ভালকৈ চাক। এইটো মাছকে এতিয়া কাটি কৰি লৈ যাম আৰু ঠিকছে বনাই খাম। আৰু আপোনালোককো খুৱাব নোৱাৰিম যদিও আপোনালোকক দেখাম বাৰু। এয়া চাক, ৱেইট কৰি আছে। মই যিমান দূৰ চাই আছোঁ 2 কেজি, 2.5 কেজি নে 3 কেজি, 3 কেজি হয়, 3 কেজিতকৈ অলপ বেছি। আৰু 3 কেজিতকৈ অলপ বেছি, প্ৰায় 4 কেজিৰ ওচৰা ওচৰি মাছটো লোৱা হৈছে। তো অলপ সময়ৰ কাৰণে কওকচোন কি আহিলে ইয়াত? এই আমি বনভোজ খাবলৈ গৈ আছোঁ, মাংস ল'লোঁ, এতিয়া চিতল মাছ ল'ব আহিছোঁ। এই চিতল মাছ, এই মাছ কাটি আছে, এইটো ন? মাছটো কাটি আছে। আৰু মানে যোৱাৰ পিছত কেনেকৈ বনোৱা হয়, কি খাম আপোনালোকে চাব ভিডিঅ'টোত। কি লৈ আছা হে? কমলা লৈছোঁ, কমলা। খাবলৈ এই আমি বনভোজ খাবলৈ গৈ আছোঁ। আচ্ছা,
ইয়াৰ পৰা কি ল'বা পতঞ্জলিৰ পৰা অইল ল'ম। পতঞ্জলি খাবা আচ্ছা চব ব্ৰেণ্ডেড ন এইখন দোকান আমি আহিছোঁ পতঞ্জলিৰ তেল ল'বলৈ আৰু কিবা কিবি আছে যি ইয়াত চব এই পতঞ্জলিৰ পতঞ্জলিৰে পোৱা দোকানে যায়। আৰু এইটো লংকা আপোনাৰ সন্তোষ হোটেলৰ লগতেই আছে। ভাল লাগে সন্তোষ হোটেল আৰু ৰাজস্থান হোটেলৰ মাজত এইবিলাক লৈ লোৱা পতঞ্জলি ড্ৰাই মিল্ক লৈ লোৱা আপোনালোকে চাব ডাঙৰ চাই। বস্তুটো ইয়াত পাব আপোনালোকে। আমিও আৰু এতিয়া কি কমলা খাই আছো আমি ন? এই কমলা ক'ত সমিতা আপুনি খাই শেষে কৰি দিলে নেকি? জেজে কৰিলা অঁ এইটো এইটো আচ্ছা আচ্ছা। আৰু মই এইটো চাই দেই মোৰ কমলাটো এইফালে লৈছো বাৰু। আগফালে আপোনালোকে খাই আছেনে? অলপ দেখাই দিয়ক এইফালে। আমি পোৱা নাই কম লৈছে, আমি পোৱা নাই। ঠিক আছে হ'ব দিয়ক, নেখালেও হ'ব। আমি মাংস খোৱাৰ আগত কমলা খাই আছো কোনো বেয়া নাপাব উঠছে আমি উঠছি নি? বঢ়িয়া বঢ়িয়া। পুৰি খাইছা? ঠিক আছে খাই থাকা। মোৰ এইটো বকলিয়াই দিব কোনে আকৌ। আৰু অলপ সময়ৰ ভিতৰতে আমি আমাৰ ঠাইডোখৰ পাই যাম, আপোনালোকে চাই থাকিব। এয়া আমি পাই গ'লোঁ। এতিয়া আমি গাড়ীৰ পৰা নামিছোঁ আৰু ইয়াত এটা নিয়ম আছে। গেট আহি পালোঁ। এই গেটত কি হয়, পাৰ হেড 50 টকাকৈ দিব লাগে আৰু এটা গেট ফিজ দিব লাগে, যিটো আমি টিকেট কাটি পেলাই সোমাব লাগে। চবেই ইয়াৰ পৰা লৈ আছোঁ। আমাৰ যিসকল আছে চবৰ কাৰণে পাৰ হেড 50 টকাকৈ এটা ৰিচিপ্ট থাকে। একেটা ৰিচিপ্টতে চবৰ নাম নিদিব, টোটেল কিমান মানুহ আছে। এই ৰিচিপ্টটো ইয়াৰ অলৰেডি লোৱা হ'ল, পইচাও দিয়া হৈ গ'ল। এতিয়া আৰু গেট পাছ লোৱাৰ পিছত আমি ভিতৰলৈ সোমাব পাৰিম। গেট পাছ অলৰেডি লোৱা হৈ গৈছে। আমি ভিতৰলৈ সোমোৱাৰ পিছত আপোনালোকে গম পাব কিমান মানুহ হৈছে। মই যিদৰে আৰু লোকেশ্যনটো আপোনালোকে চাই থাকিব। মই আপোনালোকক চাগে লোকেশ্যনটোৰ নাম কোৱা নাছিলোঁ। ঠাইডোখৰৰ নাম হৈছে পানীমূৰ। আৰু পানীমূৰ বহুতে গৈছে, বহুতে যোৱা নাই চাগে। আৰু এই ঠাইডোখৰতে শাহিদ কাপুৰে আহি পেলাই ফিল্ম শ্বুটিং কৰি গৈছিলে। তো আপোনালোকে চাই থাকিব। আমি গৈ আছোঁ। টিকেট লোৱা হৈ গ'ল, গেট পাছ। এইয়া আমি আহি পালোঁ পানীমূৰ। আমি গাড়ী এতিয়া পাৰ্কিং কৰিম। গাড়ী পাৰ্কিং কৰাৰ পিছত কোনখিনি জেগা ভাল হয় তাতে ৰাখি আহি গ'লোঁ আৰু বেছি সময় নালাগে। এইফালৰ পৰা ঘূৰাই দিয়ক, ঘূৰাই দিয়ক। এইফালে ঘূৰাব লাগিব। বালি আছে, বালি অলপ চলি আছে। কোনোবাই নহৰু গুচাইছে, কোনোবাই পিঁয়াজ কাটিছে, কোনোবাই জলকীয়া কাটিছে, আলু বখলিয়াইছে আৰু মই কণী সিজাই আছোঁ। কোনোবাই কণী খায়ো আছে। চবেই চবৰ কামত ব্যস্ত। এয়া চাওক চাৰিওফালে মানুহে কিমান মানুহ হৈছে চাই লওক আপোনালোকে। আমাৰ খোৱা বোৱাৰ চব ৰেডি কৰি আছে, বনোৱা হৈ আছে। আপোনালোকে অলপ পিছত চাব আমি কি কি আইটেম বনোৱা হ'ব, কি কাম কৰি আছে। আপুনি দেখি আছে মোৰ হাতত কণী আছে। মানে কণীত ঠাণ্ডা পানী অলপ দি দিছোঁ, বখলিয়াবলৈ মানে কষ্ট হৈ আছে যে। কোনোবাই আকৌ নহৰুও দি দিলে সিজাবলৈ, কি কৰিব। আৰু আমি অলপ সোনকালে আহিলোঁ। সোনকালে অহাৰ কাৰণটো হৈছে নহ'লে কি হয়
ঠাই পোৱা নাযায়, গাড়ী পাৰ্কিং কৰিবলৈও জেগা নাথাকে, মানুহে ক'ত বহিব ক'ত খাব বনোৱাৰো এটা ভাল প্লেচ পোৱা নাযায়। অলপ পিছত চাব মানুহ পূৰা ভৰ্তি হৈ যাব, সেইকাৰণে আমি অলপ সোনকালে আহি গ'লোঁ। আহি পেলাই ভাল ঠাই এডোখৰ লৈ ল'লোঁ, যাতে আমাৰ খোৱা বোৱাৰো সুবিধা হয়, ধোৱা পখলাটো সুবিধা হ'ব, গাড়ী পাৰ্কিং কৰোঁতো সুবিধা হৈছে। নহ'লে কি হয়, গাড়ী পাৰ্কিং কৰিব লাগে এজেগাত, মানুহ আহিব লাগে আৰু এজেগাত, বহুত দূৰলৈও হৈ যায়। সেইটো কাৰণে অলপ সোনকালে আহিলোঁ। কাম চলি আছে। পিকনিক বুলি ক'লে তেনেকুৱাই হয়। এতিয়া নাচি আছোঁ চবেই একেলগে। মোৰ হাতত দেখিছেনে তেলৰ বটল, যিটো আপোনালোকক দেখাইছিলোঁ পতঞ্জলি দোকানৰ পৰা লৈছিলোঁ, পতঞ্জলিৰ তেল। আমি চব বনোৱা মেলাত যি ইউজ কৰিম চব পতঞ্জলিৰে বস্তু ইউজ কৰি আছোঁ, মানে তেল আৰু মছলাবোৰেই পতঞ্জলিৰ, বাকী পিঁয়াজ টিয়াজটো পতঞ্জলিৰ নহ'ব। তো সেইটো কাৰণে আকৌ চব বুলি কওঁতে আপোনালোকে ভুল ভ্ৰান্তি নধৰিব, তেল আৰু মছলা বা যি আছে চব পতঞ্জলিৰে হয়। এয়া মাংস বনোৱা ষ্টাৰ্ট হৈ গ'ল। মাংস বনাই আছোঁ মানে চবেই মিলি বনাই আছোঁ, যোনে যিমান পাৰিছে আৰু। তো অলপ সহায় কৰিছোঁ আৰু যোনে বনাই আছে। মই ইমান এক্সপাৰ্ট নহয় বনোৱাত বাৰু, তাৰ মাজতো অলপ সহায় কৰি আছোঁ। চবেই চাই আমি এতিয়া মাংস বনোৱাৰ পিছত এতিয়ালৈকে ঠাই ফুৰিব যোৱা হোৱাই নাই, আপোনালোকে যাব। য'ত শ্বাহিদ কাপুৰে শ্বুটিং কৰিছিলে সেইডোখৰটো আপোনালোকক লৈ যাম। এয়া মাংসৰ কাম আৰম্ভ হৈ গ'ল, মাংস হৈ যাব। মাংস হোৱাৰ পিছত বাৰু খোৱা বোৱাটো পাছত হ'ব, তাৰপিছত বাজাও রে দোতরা কমলা শুনহি নাচে। নদী দেখিছে আপোনালোকে, নদীত এতিয়া আমি নাৱত উঠিম আৰু নাৱত কিদৰে উঠা যায় আপোনালোকে চাব। নাৱত উঠিবলৈ ইয়াত কিছুমান নিয়ম আছে, এইটো যে টিকেটো কাটিব লাগিব, তাৰপিছত বহুত লাইন ধৰি পেলাই টিকেট ল'ব লাগিব, বহুত মানুহ হয় আৰু হৈও আছে, চাই আছে গৈ পেলাই। সেইকাৰণে আমি নাৱত এতিয়া এটা কিছু পাৰ হেড 100 টকাকৈ লয়। আমি কি কৰিম, 100 টকাকৈ পাৰ হেড নোলোৱাকৈ ডাইৰেক্ট নাও এটা ৰিজাৰ্ভ লৈ ল'ম। ডাইৰেক্ট আমাৰ গ্ৰুপত যিমানজন আছোঁ চব একেলগে মিলি পেলাই যেতিয়া গৈছিলোঁ মানে মৰ্ণিং বহুত ঠাণ্ডা আছিলে, জেকেট ফেকেট লগোৱা আছিলে। এতিয়া দেখিছোঁ যে নাই, জেকেট লগালে আৰু থাকিব নোৱাৰি, বহুত গৰম লাগি আছিলে। সেইকাৰণে মই জেকেট খুলি দিলোঁ। জেকেট খুলি তাক ধৰিব পাৰে উদং নহয়, খালি গেঞ্জি এটা লগাই আছোঁ। এতিয়া অলপ গৈ আৰু নাৱত অলপ এনজয় কৰি আছোঁ আৰু বলক আপোনালোকেও নাৱত উঠি পেলাই নাৱৰ কিছুমান দৃশ্য চাব। আৰু ইয়াত এটা ভাল লগা বস্তু আছে, কি জানেনে আপোনালোকে, পানী আছে, যিটো পানী নাও, পানীৰ কালাৰ আপোনালোকে বিশ্বাস কৰিব, পানীৰ কালাৰটো একদম কেৰাচিন ইয়াৰ পৰাই ওলায় নেকি, কিন্তু কেৰাচিনৰ নিচিনাই পানীৰ কালাৰটো। এই মাংসৰ চিনো আহিলে বাৰু, মাংস খাই বৈ লওঁ, খাই বৈ পিছতে আমি নাওত উঠিম দেই। খোৱা বোৱা চলি আছে, কণী এয়া চাওক, নাওত উঠিলোঁ আৰু চব নাওত উঠাৰ কাৰণে কি কৰিলোঁ, আমি ছেফটি জেকেট লগাব লগা হৈছে। আৰু লাইফ জেকেট যদি নলগালে আপোনালোকক নাওত উঠিব নিদিব, সেইকাৰণে। আৰু সিহঁতে দিলেও কোনো মানুহে যাতে ছেফটি জেকেট নলগাকৈ নাওত নুঠে, কিয় নাওত উঠিলে ছেফটি জেকেটটো লগালে আপুনি ছেফটি থাকিব, নহ'লে ৰিস্ক হৈ যায়। সেইকাৰণে মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ মোৰ ফালৰ পৰা, আপোনালোক যদিও পানী মূৰত হওক য'তেই নাযাওক কিয়, নাওত উঠাৰ পিছত আপোনালোকে লাইফ জেকেটটো লগাই ল'ব, আপুনি সুৰক্ষিত থাকিব তেতিয়া। আৰু বহুতখিনি চিন আছে, চাই থাকিব। ইয়াত চাওক বহুত মানুহে নাওত উঠি আছে,
ঘূৰি আছে নাৱৰ দৃশ্য। আমি নাৱৰ পৰা এইটো ভিডিঅ' কৰিলোঁ। সেয়া চাওক পানী আহি আছে। পানীখিনি আপোনালোকে ভিডিঅ'ত ক্লিয়াৰলি অহা নাই, মানে ভিডিঅ'ৰ পানীৰ কালাৰটো পূৰা কেৰাচিন কালাৰ। আপোনালোকে চাব পানী সিফালৰ পৰা যিটো পানী আহিছে সেইটো নহয়, আৰু অলপ আগত চাব ওপৰৰ পৰা পানী আহি আছে, যিটো পানী আপোনালোকে ইমান ধুনীয়া দৃশ্য চাব। পানী কালাৰটো অলপ অলপ আপোনালোকে গম পাইছে কেৰাচিন কালাৰ বুলি, মই যিটো কৈছোঁ মিছা নহয়। সেয়া চাওক পূৰা কেৰাচিন কালাৰ। এইখিনিত আহি পেলাই আৰু অলপ আগত শ্বাহিদ কাপুৰে ফিল্ম শ্বুটিং কৰি গৈছিল। এই আছে পানী আহি আছে চাওক। সেইডোখৰলৈ যাম বলক। সেই ঠাইডোখৰত গ'লেও ভাল লাগিব। ওচৰত গৈ আছোঁ লাহে লাহে। নাৱৰীয়া নিব বিচৰা নাছিলে, তথাপিও আমি ৰিকুৱেষ্ট কৰাৰ পাছত আমাক লৈ গৈছোঁ। সেইটো জেগাত অলপ ৰিক্স হয়, পানীটো অলপ স্পীড আছে আৰু তাত বৰণীয়া টাইপৰ পানী আমাক যাবলৈ। কিমান ধুনীয়া দৃশ্য দেখিছে আপোনালোকে। ভিডিঅ'টো বেছি দীঘল হৈ যাবৰ কাৰণে মই ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰি দিম আৰু বেছি দীঘল নকৰোঁ। আৰু বহুতখিনি আছিলে, বহুত দৃশ্য আছিলে, বহুত সৰু সুৰা কিবা আছিলে, সেইখিনি বাৰু মই নিদিওঁ। নেক্সট ভিডিঅ'ত আপোনালোকে চাই থাকিব, বেলেগ কিবা এটা ভিডিঅ' লৈ আহিম, আপোনালোকে চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।